নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল আড্ডা এছকে। তো এইখন আমাৰ ফাৰ্ম। ইয়াত প্ৰথমে আমাৰ হেৰি আছিলে, চাং আছিলে, কিন্তু চাংখন বিশেষ কাৰণত ভাঙাই দিছোঁ একদম। এতিয়া মাটিত দিছোঁ, এনেকৈ মাটিতে দিছোঁ। তো ইয়াৰ এটা কাৰণ হ'ল এই আমি মুৰ্গীবিলাক কৰিছোঁ আচলতে কণীৰ কাৰণে আমি মানে এই ফাৰ্মখন খুলিছিলোঁ আচলতে। কিন্তু এটা কথা হ'ল দামৰ দানাৰ পৰিমাণ বহুত দাম বাঢ়িছে। তো এইকাৰণে মানুহবিলাক কিছুমানে যদি ফাৰ্ম কৰিব খুজিও আছে, কিন্তু সাহ কৰা নাই। আমিও ভালকৈ যদি আমি চাওঁ, তো এতিয়া লজত লছ হৈ আছে। যদি আমি চাওঁ কণী ইমান দাম বাঢ়িছে, দামটো আৰু জনাম কিমান দাম বাঢ়িছে। ষ্টেটাৰ, তাৰপিছত প্ৰি ষ্টেটাৰ আছে, গ্ৰ'ৱাৰ আছে, ফেজ 2 ফেজ 1 আছে, এইবিলাক চব সকলো দাম বাঢ়ি গৈছে। তো সেইকাৰণে কিছুমান মানুহে মানে ফাৰ্ম কৰিব ভয় খাই আছে। লোকেল ফাৰ্ম কৰিলে তাতো মুৰ্গীবিলাকক দাম দিব, বেপাৰীবিলাক আহিলে দাম নিদিব, কম দিব। তো যিহেতু বাহিৰৰ পৰা কিছুমান মুৰ্গী আহে, বাহিৰৰ মুৰ্গীবিলাক যিবিলাক সোণালী মুৰ্গী বহুতে চিনি নাপায়। সোণালী মুৰ্গীবিলাক মোটামুটি 225 টকা 30 টকা দি দিব। আমাৰ এইবিলাক যিবিলাক লোকেল মুৰ্গী আছে সেইবিলাকতো ৰাখিব টানে পায়, 300 নিদিব, 280 টকা দিব। তো মই সেইকাৰণে মানে আজি মই দোকানী এজনক ফোন কৰিছিলোঁ, দোকানী দাদাক ফোন কৰিছিলোঁ, য'ৰ পৰা আমি মাল আনো। মই সুধিছিলোঁ কি দাম। তো তাৰপিছত সি প্ৰি ষ্টেটাৰটো কৈছে 2900 টকা। আগত আমি আনিছিলোঁ 2100 টকা বা 2000 টকাত আনিছিলোঁ। এতিয়া কিমান বাঢ়িছে? কমচে কম 900-1000 টকা বাঢ়িছে এই দানাত, ইমান দাম বাঢ়িছে। আৰু ষ্টেটাৰটো হৈছে 2700 টকা। তে কি প্ৰফিট হ'ব ইমান দাম? 2700 টকা। তাৰপিছত গ্ৰ'ৱাৰটো হৈছে মোটামুটি তোৰ 1580 টকা হৈছে বৰ্তমান। আগতে আনিছিলোঁ আমি 1400 টকাত। কিমান বাঢ়িছে? তাৰপিছত ফেজ 2 ফেজ 1 আছে। ফেজ 1টো হৈছে মোটামুটি 1500 কিবা 70-80 টকা সিমানেই হ'ব। আৰু বাকী যিটো ফেজ 2 এই কণীৰ কাৰণে আমি ইয়াত আনিছিলোঁ, এইবিলাক খোৱাৰ কাৰণে কণীৰ কাৰণে। তো সেইটোৰ দাম হৈছে মোটামুটি 1470 টকা। ইমান দাম বাঢ়িছে। তো এনেকৈ ইমান সম্ভৱ নহয় ইমান হেৰি কৰাটো। সেইকাৰণে অলপ চিন্তা হৈছে কি কৰা যায়। কিন্তু খোৱাটোতো খাবই। এখন মানুহৰ কথা ক'ব গ'লে, মানুহৰ 1 কেজি আমি চাউল কিনিব গ'লে কমচে কম 40 টকাৰ পৰা 35 টকা এইখিনি হ'ব। তো এই মুৰ্গীৰ দামে কিয় বাঢ়িছে ইমান? মুৰ্গীৰ দানাটোৱে ইমান দাম বাঢ়ি গৈছে। আপোনালোকে একবাৰ ভাবক, 50 কেজি দানাত যদি 1000 টকা 900 টকা বাঢ়ি গৈছে, তো প্ৰতি কেজিত 20 টকা বা 15 টকা তেনেকৈ বাঢ়ি গৈছে। ভাবকচোন এনেকৈ বাঢ়ি গ'লে কেনেকৈ মানে দানা আনি মুৰ্গীক দিব লাগিব, কেনেকৈ কিমান খাব, কিমান মানে হিচাপ কৰিলে মানে ভালেখিনি মানে লছ বুলি ক'ব পাৰি আৰু ভালেখিনি। ইয়াৰ বাহিৰেও বহুত আৰু বাহিৰা খৰচ আছে। তাৰ মেডিচিন ঔষধ পাতিৰ খৰচ আছে, লগতে তোৰ ভেকচিন মাৰিব লাগে, সেইবিলাকৰ খৰচ এক্সট্ৰাই। সেইবিলাক গোটেই আচলতে চালি জাৰি চাই আচলতে বহুত হেৰি হয়। আচলতে এইবিলাক চালি জাৰি বহুত হেভিটো বহুত বেলেগে হয়। সেইবিলাক গোটেই মিলাই চাই কৰিলে আচলতে বহুত লজতে হয়। তো এই দানাটো বঢ়াৰ কাৰণে সকলোৰে আচলতে অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। যিসকলে মানে ফাৰ্ম কৰিম বুলি ভাবিছিল তেওঁলোকৰ মানে চিন্তা হৈছে যে এইবাৰ ফাৰ্ম কৰি লাভ নহ'ব। কিছুমানে ভাবিছে ছাগলৰ ফাৰ্মকে খুলি দিওঁ নেকি, কিছুমানে ভাবিছে গাহৰি। তো গাহৰি হ'লেওতো দানাটো দাম বাঢ়িবই। আমাৰ ইয়াত আচলতে বেছি বাঢ়িছে দামটো। কলকাতা বা তাত ইমান দাম নহয়, তাত কম দাম, দানাটোৰ দামো কম আছে। মুৰ্গীবিলাক তাত সোণালী মুৰ্গীৰ দামবিলাকো তাত কমকৈ মানে ছাপ্লাই আহে। ইয়াততো বেপাৰী সেইকাৰণে ৰাখিব মানে ভাল পায়। আমাৰ ইয়াত যিহেতু লোকেল আৰু সোণালী বহুতে চিনি নাপায়, কিছুমানে সোণালী মুৰ্গী খাই আছে। বেপাৰীয়ে যদি ইয়াত 200-250 টকাকৈ ৰাখে, তাত আমি বেপাৰীবিলাকে বেচাব 400 বা 450 আমি বেচাবই, 300-400 এইখিনিত আমি ল'বই। সেইকাৰণে আমাৰ এই লোকেলবিলাক তেওঁলোকে মানে ল'ব অলপ টান পায়। যিহেতু আমি 300 কম, 350 কম ইমান দামত ল'ব টান পায়। যিহেতু তুমি কমতে দাম পায়, কমতে পায় মুৰ্গীবিলাক। সেইকাৰণে যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আছে, কমেণ্টত জনাবচোন ক'ত কিমান দানাৰ দাম বাঢ়িছে, কোনটো কি দাম পাৰিলে জনাবচোন। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সমাপ্ত কৰিম। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে চাই, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দাবাই দিব। তেতিয়াহে মানে মই ভিডিঅ' দিলে ন'টিফিকেশ্যনটো আপোনালোকে পাই যাব। ধন্যবাদ।